আঠসত্তৰ সংখ্যক উপজা দিনত কবি হৰেকৃষ্ণ ডেকাচাৰলৈ কবিতা এটা। আধুনিকতকৈও আধুনিক। সাগৰ নেদেখাকৈ এজন কবিয়ে সাগৰখন আনি যেতিয়া আমাৰ চকুত তুলি ধৰিলে, নিফুট মাৰিলে মোৰ পুখুৰী পৰীয়া বিননি। তেওঁ নহয়, পাছতহে বুজিলোঁ সাগৰৰ এচলু পানী লৈ আমাৰ মৰুত থিয় হোৱা তেওঁ আন এজন। মুখৰ আঁৰৰ মুখা সুলকি মই মোক যেতিয়া চিনি পালোঁ, দেখিলোঁ জলাহত পোত গৈ আছোঁ। পাৰ পোৱাৰ আশাত আনজনলৈ বঢ়াই দিলোঁ হাত। আমাৰ গন্তব্য ক'ত? সপোনৰ দিক্চৌ বাটত নে দিঠকত? মহানিৰ্বাণত নে জাগতিক তুচ্ছতাত? মাজে মাজে এন্ধাৰত খেপিয়াওঁ, জোৰৰ পোহৰত দূৰলৈ ডিঙি মেলোঁ। দেখোঁ তুচ্ছতাৰ মাজতো অতবোৰ উচ্চবাদ। উজু বুলি ভবাবোৰ ইমান কঠিন। সহজ নহয় প্ৰেমৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা, বিদায়ৰ আগেয়ে প্ৰিয়জনক এৰি যোৱা। জীৱনটো ঘটা নঘটা ঘটনাৰ থোনপাক। বিংশই বা একবিংশই হওক নিৰ্যাতিতৰ যাতনা আধুনিকতকৈও আধুনিক। নিৰ্যাতিতৰ যাতনা আধুনিকতকৈও আধুনিক।